Hello everyone, কি খবৰ আপোনালোকৰ বাৰু কেনেকুৱা গ'ল আপোনালোকৰ নিউ ইয়াৰ তাৰ পাছতে চাওঁতে এটা জানুৱাৰী মাহটো শেষেই হ'ল মানে কি আজি লাষ্ট ডে আজি হৈছে 31 জানুৱাৰী সো কেনেকুৱা গ'ল আপোনালোকৰ নতুন বছৰৰ প্ৰথমটো মাহ চাওঁতে এটা মাহ শেষ হৈ গ'ল সো আৰু আজি যেহেতু 31 জানুৱাৰী তো আজি আছে মেডাম মেফি তো সকলোকে মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আজি হৈছে যেহেতু হলিডে ন সো আমি ভাবিলোঁ যে আজি এনেই ঘৰত থকাতকৈ এটা ঠাইলৈ যাওঁ থাম্বনেইল চাই চাগে আপোনালোকে ইতিমধ্যে গমেই পাই গ'ল যে আমি ক'ত গৈ আছোঁ সো আমাৰ প্ৰত্যেক বছৰে যোৱা হয় মাঘ মাহৰ 1 বা 2 তাৰিখে বা মাঘী পূৰ্ণিমাৰ দিনাখন বাট এবাৰ আমি মাঘী পূৰ্ণিমাৰ দিনাখন হয়তো যাব নোৱাৰিম সো ভাবিলোঁ আজি যেহেতু সকলোৰে ছুটি আছে হলিডে সো বোলো আজিয়ে গৈ আহোঁ সো সেয়াই আৰু এতিয়া যাওঁ গাপা ধুলোঁ কাপোৰ মেলিলোঁ ওপৰত তো যাওঁ তললৈ ওলাই মেলি ৰেডি হৈ তাত গৈ আপোনালোকক দেখাই আছোঁ সো চাই থাকক চাওকচোন আমাৰ খিৰিকীখন দি ইমান ধুনীয়া ভিউ মানে কি গাঁৱৰ পৰিৱেশ এনেও ধুনীয়া নহয় জানো সো এয়া আমি গৈ আছোঁ ৰেডি হোৱা মই নেদেখালোঁ যিহেতু উই আৰ অলৰেডি লেট সো ইয়া ডেটছ ৱাই তো আমি গৈ আছোঁ গৈ পাই পেলাই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আৰু আপোনালোক যদি চেনেলটোত নতুন তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আমি আহি পালোহি ভৰালী নামঘৰ মধ্য অসমৰ প্ৰত্যেকৰে হয়তো পৰিচিত বা সকলো হয়তো গৈছে আৰু যিসকল নাই যোৱা তেওঁলোকে মোৰ ভিডিঅ' থ্ৰু দিও দৰ্শন কৰিব পাৰিব আৰু যিহেতু মাঘী পূৰ্ণিমা আহি আছে গতিকে মাঘী পূৰ্ণিমাৰ বাবে ইয়াত যা পুৰা চলি আছিলে আৰু সেইদিনাখন অৱশ্যে বৰ বিশেষ মানুহো নাছিলে গতিকে ভাল লাগিলে গৈ এনেকুৱা পৰিৱেশত অলপ শান্ত পৰিৱেশত ভগৱানক উপাসনা কৰিবলৈ পালে ভাল লাগে নহয় জানো আৰু ইয়াতে ধূপ চাকি জ্বলাবৰ বাবে বিৰাট বেছি ছিষ্টেমেটিককৈ ব্যৱস্থাপনাটো কৰা হৈছে আগতে অৱশ্যে ইয়াতে থাপনা আছিলে কিন্তু এতিয়া আছুতীয়াকৈ কাষতে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিলে থাপনা প্ৰতিষ্ঠা কৰিলে আৰু আগৰ যিভাগ নামঘৰ আছিলে তাতে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিলে আৰু ইয়াত শাৰীকৈ এনেদৰে চাকিবোৰ লগাব পাৰি দেখি খুব ধুনীয়া লাগে দেই আৰু এনেদৰে আমি চাকি ধূপ জ্বলালোঁ আৰু আমি খুব ধুনীয়া এটা সময়ত পালোঁগৈ য'ত নেকি আমিও গৈ পাইছোঁ আৰু নামো আৰম্ভ কৰিবলৈ লৈছে সেয়া মই যে কৈছিলোঁ শাৰীকৈ চাকিবোৰ দিয়ে খুব ধুনীয়া দেখি আৰু ইয়াতো অৱশ্যে থাপনা এভাগ আছে বাট মেইন ইয়াৰে যি তুলসী খুঁটা সেয়া মই পিছলৈ ক'ম বাৰু সেয়াই ইভাগ নামঘৰলৈ লৈ যোৱা হ'ল আৰু এয়া নাম আৰম্ভ কৰিছে আৰু ময়ো যিহেতু সেৱা লৈ আছিলোঁ গতিকে মই ক্লিপটো লওঁতে অলপমান আপোনালোকে বেকা বেকি দেখিব পাৰে চ' তাৰ বাবে আই এম চ' চৰি আৰু নাম ভগাৰ পাছতে আমি খালোঁ প্ৰসাদ আৰু ভোগ আমি লাকি দেই যে আমি সেইদিনা ভোগো খাবলৈ পালোঁ আৰু মই যে অলপ আগত কৈছিলোঁ তুলসী খুঁটা ভাগৰ কথা মই ইয়াৰ বিষয়ে জানিছিলোঁ মোৰ মাৰ পৰা মোৰ মা যিহেতু সেইটো ছাইডৰে হয় গতিকে মোৰ মায়ে মোক কৈছিলে যে এজন মানুহক হেনো সপোনত দেখুৱাইছিলে যে ভৰলী নদীত এভাগ তুলসীৰ খুঁটা উটি আহি আছে আৰু সেই খুঁটাভাগ উদ্ধাৰ কৰিব লাগে আৰু নামঘৰ প্ৰতিষ্ঠা কৰিব লাগে চ' তেতিয়াৰ পৰাই ভৰালী নামঘৰ স্থাপিত হ'ল বুলি কোৱা হয় আৰু কিমান দূৰ সঁচা নাজানো দেই আপোনালোকে যদি জানে ইয়াৰ বিষয়ে আৰু কিবা আখ্যান আছে বুলি বা বেলেগ কিবা আখ্যান আছে বুলি তেনেহ'লে মোক জনাবচোন দেই জানিবলৈ পালে মোৰো ভাল লাগিব চ' এই যে কাকাজন দেখিছে কাকাজনৰ মাতটোৱে আছুতীয়া নহয়নে বাৰু চ' ময়ো অলপমান দেখাই দিলোঁ যিহেতু সৰুৰে পৰা কাকাজনক দেখি আহিছোঁ ইমান বয়স হৈছে যদিও মাতটোৱে মানুহজনৰ কিবা এটা স্পেচিফিক আৰু এনেদৰে আছুতীয়াকৈ সদায় গ'লে মায়ে আমাক সেৱা কৰায়েই নামঘৰত সেৱা কৰাৰ উপৰিও চ' এনেদৰে আমি সেৱা ল'লোঁ কেনেকুৱা লাগিল মা আজি আহি বহুত ভাল লাগিল ভোগ খালোঁ প্ৰসাদ খালোঁ আৰু এতিয়া আমি ঘৰ যাম
এই বান্দৰটো চাওকচোন গোটেই ডাষ্টবিনে চাষ্টবিনে চব পেলালে একদম আৰু সি ৰাস্তাটোতে খাই আছে আমিও এতিয়া যাব নোৱাৰা হ'লোঁ এইটো চাইডে ইমান বান্দৰ আমি আমাৰ মাকো জোকাই থাকোঁ তোমালোকে এইফালে ইমান বান্দৰ আৰু তেনেতে লগ পালোঁ মই মোৰ দুজনী ফ্ৰেণ্ড প্ৰিয়ংকা আৰু গীতিমা দুইজনী কলিয়াবৰৰে হয় আৰু আমি 2 বছৰৰ পিছত লগ পাইছিলোঁ ব্লগ কৰিবলৈ নহ'ল গতিকে ফটো যে এড কৰি দিলোঁ আহি আমি ৰ'লোহি আমনিত টায়াৰ্ডটো একেবাৰে ইমান ফূৰ্তিত কৈছে এইটো টায়াৰ্ড দেই এইটো টায়াৰ্ড খুৰী টায়াৰ্ড নে অলপ দেহা টায়াৰ্ড নে কি কোন এইফালে চোৱা তুমি এই বা কোচত উঠি গ'লা ইয়াত কোন যাব বে ইয়াত কি যাব ৰাস্তাৰ কাম চলি আছে তো ডুগু ভয়তে মোৰ কোচতেই উঠিলে চ' এয়াই আছিলে আজিৰ ভিডিঅ' আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাইছে দেন ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু চেনেল বাই